বন্ধুসকল আমি এতিয়া গৈ আছো বৰ্তমান টঙিয়া বজাৰত জলসা পাতিছে জলসাৰ যিবোৰ কৈছে খোৱা বস্তু সামগ্ৰী যিবোৰ আহিছে বা জলসাত কি কথা শিকিব পাৰো তাকে দেখাব চেষ্টা কৰিম আপোনালোকো দেখাব চেষ্টা কৰিম আমি নিজেও চাব চেষ্টা কৰিম তাকে মোৰ লগত এজন লগৰ আহিছে তেওঁক সুধো বন্ধুসকল আমি ক'ত যাম বন্ধু এতিয়া আমাৰ মানে টংগিয়াত মানে জলসা আছে টংগিয়া বজাৰত জলসা হৈ আছে মানে দোকান এখন আছে দোকান খুলিম গৈ চাম মানে জলসা কেনেকৈ চলি আছে আৰু বন্ধুসকল বৰ্তমান আমি টঙিয়া বজাৰ জলসালৈ গৈ আছোঁ আমাৰ বৰ্তমান গাড়ী চাড়ী নাই কৈছোঁ বলকিটাত চাইকেলো নাই আজি বতৰ খোজকাঢ়ি গৈ আছোঁ যিখিনি পাওঁ দেখাব চেষ্টা কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই যাওক বন্ধুসকল ইয়াতে জলসা হৈ আছে ৰাতিলৈ বাকীখিনি ৰাতি ভাল লাগে বহুত ভাল লাগে আমাৰ গাঁৱৰ ল'ৰাবোৰে ইয়াত খেল পাতিছে ক্ৰিকেট বল খেল তেওঁলোকে ফিল্ড বনাই আছে তাকে ফিল্ডৰ ভিউটো দিবলৈ চেষ্টা কৰিছোঁ যিমানখিনি পাৰিছোঁ চেষ্টা কৰি দিবৰ কাৰণে আপোনালোকে চাই যাওক মই ফিল্ডটো ভিউ দিব চেষ্টা কৰিছোঁ পূৰা খুব ধুনীয়া ফিল্ড বনাইছে তেওঁলোকে ৰানিং কৰিবৰ কাৰণে লং জাম্পৰ কাৰণে মাটিবোৰ কাটি আছে লং জাম্পৰ কাৰণে অসম পুলিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকে অসম পুলিচৰ কাৰণে প্ৰিপেৰেশ্যনৰ কাৰণে ৰানিঙৰ আৰু লং জাম্পৰ কাৰণে মাটিবোৰ সমান কৰি আছে নহয় টিকেট নহয় তেওঁ মিছা কথা কৈছে তেওঁ এজন অসম পুলিচৰ সৈনিক হয় তেওঁ এতিয়া বৰ্তমান ইয়াত কাম কৰি আছে তেওঁলোকে তেওঁৰ লগৰবোৰকো উৎসাহ দিছে যে অসম পুলিচত জইন কৰক বহুত ভাল হয় তাৰ কাৰণে জাম্পিঙৰ কাৰণে এইটো বনাই আছে লং জাম্পৰ কাৰণে খুব ভাল বনাইছে ভাল লাগিছে লগতে ওচৰতে আমাৰ গাঁৱৰ ল'ৰাবোৰে ক্ৰিকেট বলৰ প্ৰেক্টিচ কৰি আছে ক্ৰিকেট বলৰ খেল পাতিব বোলে সকল আমাৰ মাহীহঁতৰ আজি বৰিং কৰিছে তাকে বৰিঙৰ মেচিনসকল লগাই দিছে এইপিনে পাইপ ৰাখিছে আৰু সেইপিনে এটা সৰুকৈ গাঁত খান্দিছে পানীৰ কাৰণে বৰিঙত পানী লাগিবৰ কাৰণে ভিডিঅ'টো ইমানে আছিল বৰিং পুতিলে দেখাব চেষ্টা কৰিম ভিডিঅ'টো চাই থাকিব